মই তিষ্টা বাইদেৱে পুনৰ তোমালোকক তিষ্টা বাইদেউ ষ্টৰী কালেকশ্যনলৈ স্বাগতম জনাইছোঁ। মই আজি সংগীত শিল্পী শিশু সাহিত্যিক দেৰগাঁও টাউন উচ্চ বুনিয়াদী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী উৎপলা গোস্বামীৰ এখনি কণমানি গল্পপুথি হেঙুল আৰু হাইতাল পঢ়ি দিবলৈ ওলাইছোঁ। আহাচোন মই পঢ়োঁ আৰু তোমালোকে শুনা হওক। হেঙুল আৰু হাইতাল। বাবুল ধিটিঙা ল'ৰা, পঢ়া শুনাত তাৰ মন নাই, কেৱল ধিটিঙালি কৰি ঘূৰি ফুৰে। সেইবাবে মাক দেউতাকৰ মনত বৰ দুখ। একেটি মাথো ল'ৰা, তাৰো মতিগতি ভাল নহয়। বাবুলৰ এই মতিগতি দেখি মাকে মোমায়েকৰ ঘৰত থৈ আহিলে। তাতো একেই কথা, তাৰ মতিগতিৰ একো সলনি নহ'ল। মোমায়েকৰ ঘৰ দিহিং নদীৰ পাৰত। দিহিং পাহাৰীয়া নৈ, পাহাৰৰ মাজে মাজে কুলু কুলু শব্দ কৰি ভৈয়ামলৈ বৈ আহিছে। দিহিঙৰ পাৰ গছ গছনি আৰু পাহাৰে ভৰা। য'তেই গছ গছনি তাতেই চৰাই চিৰিকটি। নদীৰ পাৰৰ বিনন্দীয়া পৰিৱেশত চৰাইৰ কলকলনিয়ে বাবুলক মুগ্ধ কৰে। মাছৰোকা চৰায়ে গাঁত খান্দি কণী পাৰে। হেটু লুকা চৰায়ে গছৰ খুৰুঙত বাঁহ সাজি পোৱালি উলিয়ায়। হোলোং গছত মইনা ভাটৌ চৰায়ে পোৱালি উলিয়ায়। বাবুলে দিহিঙৰ পাৰৰ বাঁহনিত বগলী কণামুচৰিৰ বাঁহবোৰ চাই চাই ক'ব নোৱাৰা হৈ থাকে, এইখন যেন চৰাইৰ ৰাজ্য, চৰাইৰ দেশ। বিভিন্ন ৰং আৰু মাতৰ চৰাইৰ চিঞৰ বাখৰত দিহিঙৰ পাৰ মুখৰিত হৈ থাকে। হাবিৰ মাজলৈ ওখ ওখ চটিয়না আৰু শিমলু গছৰ ফেৰেঙনিত আহি বৰটোকোলা শগুনে বাঁহ সাজে। কাউৰীয়ে ৰমলিয়াই হাবিখন মুখৰিত কৰে। হুদু শেন চিলনীয়ে গছৰ ফেৰেঙনিত পোৱালি দিয়ে। তলৰ জোপোহাত ডাউক দৰি কাম চৰাই আদিয়ে বাঁহ সাজি পোৱালি উলিয়ায়। পোৱালীয়ে দিহিঙৰ বালিচাপৰিত বহি মাছ কেঁকুৰা শামুক বুটলি বুটলি খায়। বাবুলৰ মন আনন্দত নাচি উঠে। বতাহ ভৰোৱা বেলুন বতাহত উপঙি ফুৰাৰ দৰে চৰাই দেখি তাৰ মনটো আকাশত উৰি ফুৰে। মাকৰ মনে ভবাৰ দৰে নহ'ল। খেতিয়কৰ ল'ৰাই খেতি বাতি কৰিব লাগে, খেতি বাতিত মন নবহিলে পঢ়া শুনা কৰিব লাগে। চৰাই চাই সময় কটালে পিছলৈ কি কৰি খাব? চৰাই চোৱা বিলাস এটাক এলেহুৱাহে কৰিব। গতিকে মাকে তাক ঘৰলৈ লৈ আহিল। ঘৰলৈ আহিও সি পঢ়া শুনাত মন নিদিলে। মাক বাপেকে ভাবিলে কিজানি তাৰ বেপাৰ বাণিজ্যতে মন বহে। সেয়ে ঘৰত হোৱা শাক পাচলিৰ এখন ভাৰ দি তাক বজাৰলৈ পঠালে। বজাৰতো একেই। সি চৰাই দেখিলে ভাৰ ভেটি পেলাই চৰাইৰ পিছে পিছে ঢাপলি মেলে। উদঙীয়া গৰুৱে বাবুলৰ পাচলি খাই শেষ কৰে। এইবাৰ মাক দেউতাক নিৰাশ হ'ল। ঘৰুৱা কাম কাজ বা পঢ়া শুনাৰ প্ৰতি তাৰ মন ঘূৰাব নোৱাৰিলে। মাক দেউতাক বেমূৰত পৰিল। তেওঁলোকে মাৰধৰ কৰিও চালে। সৰু ল'ৰা, বৰকৈ শাসন কৰিবলৈ বেয়া, পিছে কোনো কামত নাহিল। সি পুৱা খুব সোনকালে উঠে। উঠিলে কি হ'ব? তাৰ চকু গছতহে। ক'ত চৰাই আছে, ক'ত চৰাই মাতিছে, সি গছে গছে চাই ফুৰে। কেতিয়াবা চৰাই মাত শুনিলে সি কিতাপ ফলি এৰি চৰাইৰ পিছে পিছে গৈ হাবি পায়গৈ। বাবুল চৰাই বলিয়া। এদিন স্কুলৰ পৰা আহি সি আবেলি ভাতৰ পাতত বহিছে। এনেতে বাবুলে আচহুৱা চৰাইৰ মাত শুনিবলৈ পালে। সি চৰাইৰ মাত অনুসৰণ কৰি কৰি বহু দূৰ পালেগৈ। হাত আৰু মুখত ভাত লাগিয়েই থাকিল। বাবুলৰ লগত লাগি লাগি মাক হাৰি গৈছে। ল'ৰাটো বেয়া হ'ল। হাবি আৰু চৰাই চাই থাকিলে পেট ভৰিবনে? মাকৰ ডাঙৰ চিন্তা হৈছে। ক'ৰবাত কেনেবাকৈ চৰাই পোৱালি পালেই সি ঘৰলৈ লৈ আহে। টোপ খুৱাই খুৱাই পোৱালিটো টনকিয়াল কৰিহে শান্তি পায়। কিন্তু সদায়নো ক'ত চৰাই পাব? এবাৰ সি ঘৰতে চৰাই ধৰা পাং পাতিলে। চোতালত মেলি দিয়া ধান খাবলৈ শালিকা আহে। সি ধানৰ ওপৰত ডাঙৰ পাচি এটা ৰছী লগাই ভিতৰৰ পৰা ধৰি থাকিল। তাৰ চিন্তা হ'ল চাউল খাবলৈ শালিকা আহিলেই সি ৰছীডাল এৰি দিব। তেতিয়া চৰাইটো পাচিৰে ঢাকি ধৰিব। এইদৰে কেইবাদিনো আখৰা চলিল। চৰাই আহে আৰু চাউল খায়, কিন্তু পাচিৰ তলত নোসোমায়।
এইদৰে কেইবাদিনো গ'ল। সঁচা চৰাই ধৰিব নোৱাৰি সি নদীৰ পৰা কুমাৰ মাটি আনিলে। সেই মাটিৰে সি বিভিন্ন চৰাই সাজিলে। চৰাইবোৰ ৰ'দত দি চোতালত থ'লে। সি ভাবিলে চৰাইবোৰে এইবোৰ সঁচা চৰাই বুলি ভাবি আহিব, লগতে উমলি থাকিব। মাটিৰ চৰাই দেখি চৰাইবোৰ আহিল, কিন্তু সিহঁতৰ লগত নাথাকিল। বাবুলক কোনোবাই ক'লে চৰায়ে পকা ফল খাই ভাল পায়। পকা ফল ঘৰত থ'লেই চৰাইবোৰ আহিব। কথামতেই কাম। বাবুলে পকা ফল গোটাই আনি ঘৰত থ'লে। ফলৰ গোন্ধ পাই চৰাই নহা নহয়, দুই এক চৰাই আহে। ভয়ে ভয়ে ফলবোৰ খুটিয়াই অকণমান খাই পিছে আকৌ উৰি গুচি যায়। এইদৰে এটাৰ পিছত এটাকৈ বহুত কায়দা কৰি চালে, পিছে চৰাইক বশ কৰিব নোৱাৰিলে। চৰাই আহে আৰু যায়, যায় আৰু আহে। বাবুলৰ সিহঁত অলপ সময়ৰ বাবে লগৰী হয়, চিৰদিনৰ লগৰী নহয়। জীয়াই জীয়াই চৰাই ধৰিব নোৱাৰি বাবুলৰ বৰ খং উঠিল। সি এইবাৰ কেটেপা এখন গোটালে। তাৰ মনৰ ভাৱ কেটেপাৰে চৰাই ঘূণীয়া কৰিব, তাৰপিছত সিহঁতৰ আলপৈচান ধৰি ভাল কৰি ল'ব। কেটেপাখন লৈ সি ঘৰৰ পৰা ওলাই যায় আৰু চৰাইৰ পিছে পিছে ঘূৰি ফুৰে। একোটা ধুনীয়া চৰাই দেখি ঘাইল কৰিবলৈ তাৰ মন নাযায়। সি কেটেপা পেলাই দিলে। চৰাইকে নালাগে, তথাপি সি চৰাইক ঘূণীয়া কৰিব নোৱাৰে। এইবাৰ বাবুলৰ লগৰ ল'ৰা এজনে চিটিকা এখন সাজি দিলে। 0.5 মিটাৰমান দীঘল গছৰ সৰু ডাল এটা, তাৰ এমূৰত দুটা সৰু ফেৰেঙনি। ফেৰেঙনি দুটাত দুটা গজাল মাৰি ডালটোৰ সৈতে ৰছীত চোচনি গাঁঠি দিয়া থাকে। চোচনি গাঁঠিৰ মাজতে সৰু খাল এটাত পোনা মাছ কেইটামান মেলি দিয়ে। চৰাই মাছ খাবলৈ আহি খোট মৰাৰ লগে লগে চোচনিডাল টান খাই চৰাইটো লাগি ধৰে। এইবাৰো বাবুল বিফল হ'ল। চৰাই কোনোপধ্যে তাত নপৰে, অথচ মাছটো গিলি গুচি যায়। বাবুল হতাশ হ'ল। এইবোৰ কৰি তাৰ সময় বিফলে পাৰ হৈছে। অৱশ্যে এটা কামত আহিছে, সি চৰাইবোৰৰ জাতিবোৰ চিনি পাইছে। কোন চৰায়ে মাছ খায়, কোন চৰায়ে গছৰ ফল খায়, কোন চৰায়ে পোক পৰুৱা খায়, সেইবোৰ সি জানিব পাৰিছে। চৰাইৰ ৰং দেখিও আৰু মাত শুনিও সি চৰাই ধৰিব পৰা হৈছে। কিছুমান চৰায়ে খেৰকুটাৰে বাঁহ সাজে, কোনোবিধে আকৌ বাঁহ ঠোঁটেৰে গুঠি লয়। কোনোবিধ গাঁতত থাকে, আকৌ কোনোটো খুৰুঙত থাকে। সেইবোৰ সি জানিব পাৰিছে। সেইদৰে উৰি ফুৰা চৰাই, জঁপিয়াই ফুৰা চৰাই বা অলপ দূৰ উৰিব পৰা চৰাই আৰু উৰিব নোৱাৰা চৰাইবোৰো সি চিনি পাইছে। কিছুমান চৰাই ছবিও এখন বহীত আঁকি লৈছে। কোনবিধ চৰাইৰ ডেউকা কেনেকুৱা, ঠোঁট কেনেকুৱা, ডেউকাৰ পাখি কেনেকুৱা, সেইবোৰ সি চাই চাই আঁকি পেলাইছে। সি নিজেই ভাবি নেপায় কেনেকৈ এবাৰ এটা চৰাই দেখিলে তাৰ আকাৰ তাৰ মনত ৰৈ যায়। তাৰ যেন মনটো এটা কেমেৰাহে, কেমেৰাৰ ফটো তোলাৰ দৰে তাৰ মনত চৰাইৰ ফটো ৰৈ যায়। এইদৰে কিন্তু পঢ়াৰ কথা তাৰ মনত নাথাকে। বাবুলে লগৰীয়াক পালেই চৰাইৰ কথা পাতে। তাৰ যে চৰাই পুহিবলৈ বৰ মন, সেই কথা কয়। সমনীয়াইনো চৰাইৰ কথা কি জানে? তথাপি যিহকে জানে তাকেই কয়। তাৰ সমনীয়া ল'ৰাই চৰাই বাঁহ আনি ঘৰত আঁৰি থ'বলৈ কয়। সি অকণো সময় খৰচ নকৰি চৰাই বাঁহ গোটোৱাত লাগিল। চৰায়ে কণী পাৰি পোৱালি উলিয়াই লৈ যোৱা বাঁহ কিছুমান সি বুটলি আনিলে। তাৰ ভিতৰত টুকুৰা চৰাই, ঘৰচিৰিকা, টুনি, শালিকা, পাতহিয়া, কপৌ আদিৰ বাঁহ আনি ঘৰত পাতি থ'লে। বাঁহবোৰ দেখি চৰাই আহে, চাই কিন্তু গুচি যায়। সেইবোৰ বাঁহত সিহঁতৰ থাকিবলৈ মন নাই। চৰাই ধৰিব নোৱাৰি সি খোৱা বোৱা এৰিলে। বাবুলৰ বাৰীত সৰু শেৱালি পুলি এটা আছে। তালৈ এবাৰ বুলবুলি চৰাই এহালি আহিল। সিহঁত অহা যোৱা কৰি আছে। তাৰ মন আনন্দত নাচি উঠিল। বাবুলে ভাবিলে এইবাৰ তাৰ কপাল ফুলিল। তাৰ কাষত চৰায়ে বাঁহ সাজি পোৱালি উলিয়াব। পিছে সি কেইবাদিনো চাই হতাশ হ'ল। চৰাই আহে আৰু যায়, এইটো যেন চৰাইৰ আলহী ঘৰহে। সি শুকান ঘাঁহ বন অলপ আনিলে। চৰাইৰ বাঁহ সজাৰ দৰে সি ফেৰেঙনিত থ'লে। চৰাইহালি আহি থাকিবলৈ ল'লে। বাবুলৰ মনত বৰ আনন্দ। সি দুৱাৰৰ ফাকেদি চৰাইহালিৰ ৰেহ ৰূপ চাই থাকে। মাক বাপেকে ক'লে যে সেইবিধ চৰায়ে এতিয়া আৰু কণী নাপাৰে। সি নামানে। তাৰ মতে চৰাই পোৱালি দিবই, নহ'লে বাঁহটোলৈ সিহঁত কেলৈ আহিব? হয়ো সঁচা, চৰাইহালি বাঁহটোলৈ আহিয়েই থাকে। মাকে ক'লে যে
বছৰত এবাৰ পোৱালি তোলাৰ বাহিৰে চৰাইৰ একো কাম নাই। দিনৰ দিনটো সিহঁতে খাব আৰু খেলিব। মানুহৰ দৰে চৰাই পোৱালিক আলপৈচান ধৰিব নালাগে। উৰিব নোৱাৰালৈকে মাক বাপেকৰ দায়িত্ব। উৰিব পৰা হ'লে মাক বাপেকৰ একো কাম নাই। চৰাইহালি গছৰ গুটি খাবলৈ যায়। পেট ভৰিলেই আহে। গছৰ ডালত বহি আনন্দৰ গীত জোৰে। মাকৰ কথা বাবুলৰ বিশ্বাস নহ'ল। সি দুৱাৰমুখত বহি চৰাইহালিৰ গতিবিধি চাই থাকিল। কিছু সময়ৰ মূৰে মূৰে চৰাইহাল বাঁহটোলৈ আহে। মতাটোৱে বাঁহটোত বহি পাতবোৰ খুটিবলৈ ধৰে। মৰম লগাকৈ শুৱলা মাত মাতে। কেতিয়াবা পেটটো চোঁচৰাই দিয়ে। কেতিয়াবা বাঁহটোত ঘূৰি ইফাল সিফাল চাই কিচিৰ মিচিৰ কৰে। এবাৰত মতাটো গছৰ ডাললৈ উৰি যায়। মাইকীজনী জঁপিয়াই আহে। আলফুলকৈ বাঁহত বহে। কিছু সময় ৰয় আৰু গুচি যায়। এইদৰে সিহঁতে নাচি বাগি দুয়োটাই আনন্দ কৰি উৰি গুচি যায় যেন এখন দোলনাহে। কেঁচুৱা ল'ৰাই খেলিবলৈ আহে আৰু খেলি ভাগৰ লাগিলে মাকৰ ওচৰলৈ গুচি যায়। হাবিয়ে হাবিয়ে চৰাই বাঁহ বিচাৰি ফুৰা বাবুলক এজন মানুহে এটা বুদ্ধি দিলে। সিহঁতৰ বাৰীত থকা চাপৰ গছৰ ডালত বেঁকাকৈ এটা টেকেলি বান্ধি থ'বলৈ ক'লে। কথামতে কাম। সি গছৰ ডালত টেকেলি বান্ধিলে। কিছুদিনৰ পিছত মৌপিয়াৰ নিচিনা চৰাই এহালি আহিল। সিহঁতে কুটা কঢ়িয়ালে। টেকেলিটোৰ ভিতৰত কুটা থ'লে। বাঁহ সাজিবলৈ আৰম্ভ কৰিলে। পিছে চৰাই আহিবৰ পৰা তাৰ টেকেলিটো চোৱা বেছি হ'ল। চৰায়ে ভয় খালে। সিহঁত উৰি গুচি গ'ল। এই কথাত সি বৰ বেয়া পালে। আনকি বাবুলে কেইবাদিনো নোখোৱা নোবোৱাকৈ থাকিল। তাৰ ঠেহ ভাঙি ভাঙি মাকৰ আমনি লাগিছে। দোষ হ'ব চৰাই গাত আৰু ঠেহ ভাঙিব লাগে মাকে। এইদৰে দিন গৈ আছে, কিন্তু তাৰ আৰু চৰাই পোৱা নহ'ল। তথাপিও সি চৰাই আশাত বেলি ফুলৰ দৰে গছ গছনিলৈ চাই থাকিল। চৰাইৰ কলকলনিৰে ভৰা আকাশখন, সেউজীয়া বননিখন তাৰ বৰ আপোন। সেইখন জগতৰ বিচিত্ৰ বাতৰিয়ে বাবুলক বাউল কৰিছে। চৰাই পুহিব নোৱাৰিলে হয়, পিছে বনৰীয়া চৰাই তাক আনন্দ দি থাকিল। এবাৰ এটা ঘটনা ঘটিল। সি ঘৰত অকলে আছিলে। বহাগমহীয়া বৰ ৰ'দ। ঘৰৰ ওচৰৰ আমজোপাৰ ছাট ৰৈ চৰাই চাই আছিল। এনেতে এজন মানুহে খাঙত চৰাই বেচিবলৈ আহিল। খাং দুটাৰ এটা খালী, আনটোত এহালি শৰালী হাঁহ। সি চৰাইহাল কিনি ল'লে। বেপাৰীয়ে তাক ক'লে যে শৰালীয়ে কিছুদিনৰ ভিতৰতে কণী পাৰিব। সি চৰাইহাল নিজৰ বাৰীত এৰি দিলে। সিহঁতৰ বাৰীত এটা বাম পুখুৰী আছে। পুখুৰীটো বহাগৰ বৰষুণ পাই চপচপীয়া হৈ আছে। বাবুলৰ দেউতাকে ঘৰ সাজোতে এটা গাঁত খান্দি ঘৰৰ ভেটি বান্ধিছিল। গাঁতটোৰ পৰা মাটি খান্দোতে খান্দোতে পুখুৰীৰ আকাৰ ল'লে। হাঁহ পুখুৰী পালেগৈ। পানী পাই চৰাইহাল ৰঙত ক'ব নোৱাৰা হ'ল। সিহঁতে আনন্দত পুখুৰীত পানী পৰোৱাৰ দৰে ঘূৰিবলৈ ধৰিলে। পিছবেলালৈ সিহঁতে বাঁহ সজাত ধৰিলে। পুখুৰীৰ পাৰৰ কহুৱা এজোপাৰ গুৰিত সিহঁতে বাঁহ সাজিবলৈ আৰম্ভ কৰিলে। দুদিনতে বাঁহ সাজি সম্পূৰ্ণ কৰিলে। চৰাইজনীয়ে তাত কণী পাৰি উমনিত বহিল। বাবুলৰ আনন্দ চাই কোনে। সি চৰাইহালক লৈয়ে মতলীয়া হ'ল। কিছুদিনৰ পিছত কণী ফুটি এজাক পোৱালি ওলাল। সিহঁতে চি চি শব্দ কৰি মাকৰ লগত পানীত উমলিবলৈ ধৰিলে। সিহঁতে মেটেকা পুনিৰ মাজৰ পৰা পোক পৰুৱা বিচাৰি খাবলৈ আৰম্ভ কৰিলে। বাবুলৰ এতিয়াহে মনৰ আশা পূৰ হ'ল। তাৰ পঢ়া শুনাটো মন বহিল। মাক বাপেক আচৰিত হ'ল। সি এতিয়া নিয়মিত পঢ়া শুনা কৰিবলৈ ধৰিলে। পোৱালিবোৰ সিহঁতৰ বাৰীৰ পৰা ওলাই যোৱা হ'ল। কেতিয়াবা সিহঁত ওলাই যায়, আকৌ ঘূৰি আহে। পোৱালিকেইটা এসময়ত আহিবলৈ এৰিলে। এনেতে স্কুলৰ শিক্ষক এজনে বিহংগ বন্ধু নামৰ সংঘ এটা খুলিলে। সংঘৰ সদস্যসকলৰ লগত সি তাহাঁতৰ অঞ্চললৈ জাৰকালি আৰু জহকালি অহা চৰাইবোৰৰ এখন তালিকা কৰিলে। চৰাইবোৰ দেখিবলৈ কেনেকুৱা তাৰো ছবি আঁকিলে। প্ৰতিবিধ চৰায়ে কি খায়, কেনেকুৱা ঠাইত থাকে, কেনেকুৱা বাঁহ সাজে, এইবোৰৰো তালিকা কৰিলে। আশা কৰোঁ বাবুল নামৰ ল'ৰাটোৰ বিষয়ে লিখা হেঙুল আৰু হাইতাল শীৰ্ষক গল্পপুথিখনৰ কাহিনীটো শুনি তোমালোকে ভাল পালা। পুনৰ তোমালোকক অতি সোনকালেই লগ পাম। আজিলৈ আহিছোঁ। ধন্যবাদ।